যেনেকুৱা লাগে আপোনালোকে তেনেকুৱা মোবাইল পাই যাব। কিয় লাগে চকুত ধূলি নপৰা কাৰণে না কি? পুৰা পিছলি চিটকি এইপিনে পৰিছো, যাতো মোৰ মাথাটো ইয়াতে নপৰিলে। তো গাইছ ইয়াৰ বগলত দেহাটো দেখিছি না? তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আ নিউ ভিডিঅ'। আৰু আজি 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা আপোনালোক সকলোৱে চাগে গমেই পাইছে। আৰু মোৰ মাজনী হৈছে একেবাৰে লেতেৰা পেতেৰা হৈ একেবাৰে অৱস্থা বেয়া। আৰু আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আপোনালোকে নিজৰ নিজৰ গাড়ী নিজৰ বাহনবোৰ থওক। আৰু ময়ো মোৰ মাজনীকে পুৰা ধুনীয়াকৈ ধুম। বিশ্বকৰ্মা বাবাক চিন্তি ময়ো মোৰ মাজনীক ধুগৈ। আৰু মোৰ লগত আছে এয়া চিন্ময় দে হাই গৈ দি, আৰু এয়া ভণ্টি পুৰা চিকচিকা হৈ যাব লাগিব কিন্তু গাড়ী একদম একদম পুৰা গাইছ একদম গাড়ী নিউ হ'ব লাগিব, নহ'লে ইহঁতক দুটাক লৈ যাই পিনে পেলাই থৈ আহিম। আৰু ধুই এনে অলপ ওলাই যাম ডিমু চকৰ পিনে, কাৰণ ক'ত কি পূজা হৈছে চব গোটেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো লাষ্টলৈকে কণ্টিনিউ কৰি থাকক। ব'লক তো চেম্পুখিনি ইয়াতে থলো ফাৰ্ষ্ট। আৰু এইখন হৈছে ভণ্টিৰ R15, তাতে দেখিছেনে না হেলমেটটো লৈ যায় একেবাৰে এতে আমাৰো তেখেতৰ R15 এইখন। এই লাইটটো ভাঙি আছে আৰু এইবিলাক দেখিছেনে কেনেকুৱা লেতেৰা হৈ আছে। প্লাছ আগৰ লাইট দুটা নাই, তো এই চিগনেল লাইট দুটা লগাব লাগিব। বাকী এনে ঠিকে আছে আৰু অলপ লেতেৰা হৈছে, গোটেইখিনি চাফা কৰোঁ। আৰু এইখনো আমাৰ স্কুটি, সেইখন আমাৰ ভণ্টিয়ে কেতিয়াবা শিকে, ভালকৈ নাজানে বাৰু চলাব। তো এইখনো ধুব লাগিব। তো গোটেইখন গাড়ীত ধুই মালা চালা দি পুৰা ৰেডি কৰিব লাগিব। আৰু চলাই একবাৰ দেখাই দিছোঁ। অঁ কি স্কিনটো বেয়া তোমাৰ কাৰণে পুৰা হেলমেট পিন্ধি চাইকেল চলাই। কিয় লাগে চকুত ধূলি নপৰা কাৰণে না কি? তুমি কি কবা এইটো বিষয়ৰ ওপৰত? তুমি এটা কাম কৰাচোন, তোমাৰ কিছুমান টেলেণ্ট দেখাই দিয়াচোন। অ বা देखा आपने लापरवाही का नतीजा है। তো গাইস ইয়াৰ বগলত দেহাটো দেখিছি না? তো গাইস দাউলিলাক আধা বাগলা চলি ময়ো যাওঁ এতিয়া, যাই পিনে গাড়ীখন ধোওঁ গাইস। তো বলক জলদি গাড়ীখন ধোওঁ। ফাইনেলি মাজনীক আনি ইয়াতে খাৰা কৰি দিলোঁ, মাজনীক ধুম। আৰু তাৰপিছত মাইনাৰ চাইকেল আৰু সেইখন গাড়ীও ধুব লগা আছে, তাৰ কাৰণে এই চেণ্ডেলখিনি ইয়াতে থৈ ল'লোঁ। What happened? Oh my god, guys. Wah, kosong guys, ki pusu. Isindi ko nga di. তো গাইছ মই সেইফালৰ পৰা আহিছোঁ, আহি পিনে ইয়াতে ভৰি দি মই ইয়াতে ভৰি দিছোঁ। ইয়াতে ভৰি দি পুৰা ইয়ালৈকে চাওক, ইয়ালৈকে এইবিলাক চাওক পৰা চিন দেখিছেনে? ইয়ালৈকে পুৰা পিছলি চিটকি এইপিনে পৰিছোঁ, যাতো মোৰ মাথাটো ইয়াতে নপৰিলে, নহ'লে আজি বিশ্বকৰ্মা ফাটি গ'ল হয়।
অলপমান দুখ পাইছো। আৰু এইফালে মাজনীক পুৰা ধোৱা কাৰবাৰ চলি আছে, পুৰা ধুই আছো। তো গাইজ গাড়ীখন 80% ধোৱা কাম হৈ গ'ল। আৰু এই ডিংকিটা দেখিছেনে আপোনালোকে? এই ডিংকিটা পুৰা লেতেৰা হৈছে, এই ডিংকিটা চাফা কৰিব লাগে। তো অলমষ্ট 80% কাম হৈ গ'ল, তো আৰু বেছি নাই, তো হ'বই আৰু। তো চাই থাকক ভিডিঅ'টো সেইখন। মাজনীক ধোৱা কাম হৈ গ'ল, এতিয়া মাজনীক লৈ যাওঁ আৰু দুখন গাড়ী আছে, সেই দুখন লৈ আহোঁ। তো গাইজ মাজনী চাওক, মাজনী পুৰা চিকচিকা হৈ গ'ল। এতিয়া এই পানীবিলাক শুকাব লাগিব। এইখন আৰু এইখন আছে, সেই দুখন লৈ যাওঁ। ৰ'দ দিছে, কি হ'ব গাইজ? খালি বোলে স্কিনটো বেয়া হ'ব। এনে কলি তাইক দেখাই নাপায়, ফ্লেছ মাৰি চাব লাগে। চাওকচোন, কলি তাইৰ বাহাদুৰি। তো গাইজ দেখিছে, লাইন গ'ল, এতিয়া লাইন নাই। কি কৰোঁ? পোল মাৰি আছো, পোল মাৰি মাৰি হ'লেও ধুব লাগিব গাইজ, কাৰণ এতিয়া আৰু বহুত কাম আছে। তো গাইজ লাইন আহলে ৰখি নাথাকো, যিখিনি পাৰোঁ। আগত দেখি পানী মাৰ। তো গাইজ ফাইনেলি এইখানো ক্লিয়াৰ হৈ গ'ল। এইখনো হৈ গ'ল। এবাৰ আছে এইখন, তো গাইজ এইখন আহি গ'লে এবাৰ এইখনৰ পাল, এইখন ধুম, তাৰপিছত তো গাইজ ইহঁতৰ উৎপাত চাবনে? উৎপাত চাক চাক। বিশ্বকৰ্মা হোলী নহয়, বিশ্বকৰ্মা পুজা। আৰু গাইজ এইখিনি জেগা দেখিছেনে? মই এতিয়াও দেখাইছোঁ, এইখিনি জেগা বহুত পিছল হৈছে। তেতিয়া মই ইয়াতে আছিলোঁ আৰু এই ইয়াতে ভৰি দিছিলোঁ, ইয়ালৈকে চিটকি যায়, এতিয়াও চিন আছে এই ইয়াতে। অলপ আগতে যে আপোনালোকক পৰা সেইখিনি দেখালোঁ, তো ইয়াৰ পৰাই পৰিছোঁ। তো গাইজ জুকু গা দুটাও ধুৱাই দিলোঁ, কাৰণ এই দুটাও গোটেই জন্তু আনে। তো আৰু গাইজ এইখন ধোৱা হোৱাৰ পিছত আৰু বেলেগ কাম নাই। বেলেগ কাম মানে বহুত কাম আছে গাইজ, মালা চালা লগোৱাই নাই, মানে আৰু গাড়ী বা চাইকেল ধোৱা কাম নাই। তো এইখিনি ধুই আমি ওলাই যাম, গা পা ধুই। তো কৰিছে ডাঙৰ মামাৰো দোকান আছে, তো ডাঙৰ মামাই দোকানত বিশ্বকৰ্মা পূজা পাতিব, তো তাতে মাতিছে, তাকে যাম এবাৰ। আৰু মামাৰ দোকানখন কিহৰ দোকান ক'ত আছে গোটেইখিনি কথা তাতে যাই মই দেখাম। অ' চিন্ময়, তোমাৰ চাইকেলখন ধোৱা নাই? চাইকেলে নাই, এতিয়া তুমি কি ধোবা? তুমি খোজকাঢ়ি স্কুলত যোৱা? তো গাইজ ই খোজকাঢ়ি স্কুলত যায়, তো সেইকাৰণে ইয়াৰ চাইকেলো নাই, সেইকাৰণে ইয়াৰ ভৰি দুখনে বিশ্বকৰ্মা। আৰু ইয়াতে দুখন মালা আলাই ল'বি আজি। তোমাৰ আইতা নামঘৰৰ পৰা আহিল, আইতা নামঘৰৰ পৰা আহিলি নেকি? নামঘৰৰ পৰা আহিল কাপোৰ পেলাই। আৰু এই বাটটো কি হৈছে না এতিয়া? মই এই সেইফালৰ পৰা আহি আছিলোঁ, কিন্তু ইয়াতে ভৰি দিছোঁ, ইয়াৰ পৰা তাকে লাগি চিটকি গৈছোঁ, মাথাটো ইয়াতে নপৰিলা। অলপ আগতে পুৰা বানপানীটো উঠি তিনিখন গাড়ী ধুইছোঁ কাৰণে লেতেৰা হৈছে। আৰু মই এতিয়া বেয়া পৰিছোঁ, এই ইয়াতে পৰা চিন আছে, এই ইয়াৰ পৰা এইগিলা চিন দেখিছা না? ইয়াৰ পৰা তাকে লাগি চিটকি গৈছোঁ, মাথাটো যাতে ইয়াতে নপৰিলাক। যদি মাথা ইয়াতে পৰিলাক হয়, আজি কি হ'লাক হয়? আজি খালাক বিশ্বকৰ্মা ওলাই গেলাক হয়। তো কি
কি কৈ আছে তই কি কৈছে হা কি কৈছে গাইছ দুটাৰ কিবা কাজিয়া লাগি আছে আৰু কি কৈছি ফাইনেলি এখন R15 খানো আমাৰ ধোৱা হৈ গ'ল তো এতিয়া এখানো লৈ যা তাত একেলগে খাৰা কৰো এখন ফাৰ্ষ্টতে দিছিলো আৰু ইয়াৰ লাইটটো অন কৰাই আছে বেটাৰীটো বহি যাব তো এখনো ধোৱা হৈ গ'ল এখনো হৈ গ'ল এতিয়া ইয়াতে লগাব আছে মালা মানে কি গাইছ একেলগে মোৰ অলপ কাম আছে মই কৈছো দোকানতো যাম মানে ডাউন মই ফোন মাৰিছে ডাউন মই দোকানতো যাব লাগিব এবাৰ তো দোকানত যাওঁতেই মালাটো লগাই লৈ গুচি যাম তো এতিয়া গা পা ধুই পেলাই ফুল ৰেডি হৈ যাবৰ কাৰণে তো গা পা ধুই আপোনালোকক একেবাৰে লগ পাই আছো তো এয়া চিন্ময় তই গা ধুগে এনে তই গা ধুগে তইতো নাযা আমাৰ লগত ই যাব তো গাইছ তো গা পা ধুই পুৰা লগ পাই আছো তো বলক তো হেল্ল' গাইছ গা পা ধুই পুৰা ৰেডি আৰু এইফালে পুৰা গাড়ী কেইখনো শুকাই গৈছে ইয়াতে অলপ খালি কাপোৰেদি মুচি দিব লাগিব আৰু এইফালে ভণ্টি তাই পূজাৰ সেইবিলাক ৰেডি কৰি আছে আৰু মই পুৰা এতিয়া ওলালো আৰু এতিয়া মই যাই আছো মালা আনিব ফাৰ্ষ্ট মালা আনি পিনে ইয়াতে গাড়ীখন পূজা কৰো গাড়ীকেইখন পূজা কৰি তাৰপিছত ওলাই যাম চকলৈকে তো all the lights going dark and my hopes destroyed. Help me, is anybody there? তো গাইছ আমাৰ চকত আহিলো আহি পিনে এইবিলাক ইয়াতে আছে মালা আমি লৈ ললো মালা আৰু এইটো হৈছে বগা এইটো হৈছে দিয়াছে আৰু ইয়াতে আমাৰ ইয়াতে চলি আছে বিশ্বকৰ্মা পূজাৰ আয়োজন এইফালে আছে জিতেন্দ্ৰ পূজাৰ খুব ইচ্ছা থাকিল আৰু এইটো আমাৰ বাল গণেশ কেছে হে ভাই ঠিক হে তো কেতিয়া হ'ব পূজা বামুণটো আহি আছে এতিয়া অলপ মই চকৰ পৰা আহো তো গাইছ ইয়াতে বিশ্বকৰ্মা পূজাৰ আয়োজন চলি আছে আৰু মইতো কৈছো মই অলপমান চকৰ পৰা আহো আহি পিনে ইয়াতে লগ পাই আছো আৰু ইয়াতে কি হয় এইখিনি আছো দেখাই আছো গোটেইখিনি আৰু এইফালে মালা লৈ লৈছো তো বলক তো গাইছ এতিয়া আমি মালা লগাও আৰু ফাৰ্ষ্ট লগাম Calling out Mayday. Calling out Mayday. তো গাইছ এইখনতো এই মালা লগালো আৰু এইখনতো লগালো গোটেইখনত মালা লগোৱা কাম শেষ আৰু এতিয়া মাইনে পূজা কৰি It's so dark out here in space. And it's been so long since I've seen a face. My eyes are shut but I can see the void between. পুৰা গাড়ী চাৰিক মালা চালা দিয়া সকলো কাম হৈ গ'ল আৰু এতিয়া বেলেগ একো কাম নাই চকত যাওঁ আৰু চকত যাই মামাৰ দোকানত এবাৰ যাওঁ তো যাই লওঁ আৰু কাৰণ ইয়াৰ কামখিনি গোটেই হৈয়ে গ'ল আৰু ৰুমালখন মোক দিয়া গাইছ এইখন শংকৰদেৱ বিদ্যা মন্দিৰ হাইস্কুল হয় আৰু এইখনৰ পৰাই মই মেট্ৰিক পাছ কৰিছোঁ আৰু এইখন স্কুলৰ লগত বহুত পুৰণা স্মৃতি জড়িত হৈ আছে তো এইফালেদি আহিলে মই এবাৰ চাই যাওঁ আৰু ডিমু দুৰ্গা মণ্ডপ হয় আৰু ইয়াৰ অপজিট চাইডে এখন মামাৰ দোকান হয় এখন মোবাইলৰ দোকান হয় আৰু ইয়াতে গোটেইবিলাক যেনেকুৱা লাগে আপোনালোকে তেনেকুৱা মোবাইল পাই যাব এতিয়া বাৰু ষ্টক এভেইলেবল নাই কাৰণ কিয় যোৱাকালি বিশ্বকৰ্মা পূজাৰ কাৰণে এইবিলাক চব ওলাই পিনে চাফা কৰিছে গোটেইখিনি ফাইনেন্সো হৈ যায় আৰু এইটো মামাৰ নাম্বাৰ পালোঁ ডেছক্ৰিপশ্যনত থাকিব তো মামা কৈ দে কিবা তো আহিব ইয়াতে আপোনাৰ নেটতে কম প্ৰাইজত মোবাইল পোৱা হয় আপোনালোকে যিটো নেটত ফ্লিপকাৰ্টত বা এমাজন যিটো আছে এমাজনতকৈ আপুনি 200-300 টকা কমত পাই যাব আপোনালোকে আহিব ডিমু দুৰ্গা মন্দিৰ আপোনাৰ একদম ফাইনেন্সৰ সুবিধা আছে বাজাজ ফাইনেন্সৰ সুবিধা আছে আৰু ইয়াতে EMI হৈ যায় গাইছ আপোনালোকে যোনে সোধে মামাৰ ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত থাকিব তো আপোনালোকে আহক আৰু ইয়াতে চেক কৰক আৰু ইয়াতে আছে পূজা চলি
তো আহিলো এবাৰ পূজাত প্ৰসাদ চসাদ চাওঁ, খাই পিনে মই ওলাই যাম, অলপ কাম আছে গাইজ। আৰু এইফালে আছে আমাৰ মামাৰ ল'ৰা। ঐ অ কি কৰি আছা তুমি? কিয় চাই আছা? তোমাৰ নামটো কৈ দিয়াচোন। প্ৰণয়। ভালকে কৈ দিয়া। তুমি এইবাৰ কোন ক্লাছ পালা? ক্লাছ 2। ক'ত পঢ়ি আছা? দিল্লী পাব্লিক স্কুল কামৰূপ। এতিয়া প্ৰসাদ খাই আছা? তো তুমি কি কৰি ভাল পোৱা? ক্ৰিকেট খেলি ভাল পায়। তো গাইজ আমাৰ এইটো ক্ৰিকেট কোচিং কৰি আছে বাৰু এটা সময়ক লাগি। ভালকে খেলি আছা নে নাই? এইফালে চোৱা, ভালকে খেলি আছা? ইণ্ডিয়া টিমত চিট পাবা? বেষ্ট অফ লাক একদম। আজি মই ফুৰিলো কথাবোৰ বুজিলো, পৃথিৱীত নিজৰে সপোন মই বহিলো, জীৱনত বহুতো কষ্ট হৈলো, সহ্য কৰে মই